এইবাৰ কোচ ৰাজবংশী লোকসকলে ৰাজনৈতিকভাৱে প্ৰত্যাহ্বান জনাব চৰকাৰক। সোণাৰীৰ এখন সভাত এই ভাষ্য সভাপতি তথা উন্নয়ন পৰিষদৰ অধ্যক্ষৰ। কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ নামত প্ৰতাৰণা কৰি আহিছে দীৰ্ঘদিন ধৰি। চৰকাৰে জনগোষ্ঠীটোক ললিপপহে দিছে দীৰ্ঘদিনে। জনজাতিকৰণৰ বিষয়টো নিৰ্বাচনী ইচ্ছুত পৰিণত হৈছে। সেয়েহে ৰাজ্যৰ কোচ ৰাজবংশী লোকসকলক একগোট কৰি ৰাজনৈতিকভাৱে সংগঠিত কৰি তোলাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। জনগোষ্ঠীটোৰ উন্নয়ন তথা জনজাতিকৰণৰ দাবী পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। এই মন্তব্য সদৌ অসম কোচ ৰাজবংশী সন্মিলনৰ সভাপতি তথা উন্নয়ন পৰিষদৰ অধ্যক্ষ কুমাৰ প্ৰণৱ নাৰায়ণৰ। চৰাইদেউ জিলাৰ সদৰ সোণাৰীত পোনপ্ৰথমবাৰৰ বাবে উপস্থিত হৈ কোচ ৰাজবংশী সন্মিলনৰ সভাপতি তথা উন্নয়ন পৰিষদৰ অধ্যক্ষগৰাকীয়ে এই মন্তব্য কৰে। ইতিমধ্যে ভালেকেইখন জিলাত সাংগঠনিক সভাত অংশগ্ৰহণ কৰিছোঁ। বিশেষকৈ চৰাইদেউ জিলাৰ আমাৰ কোচ ৰাজবংশী লোকসকলৰ বিভিন্ন ধৰণৰ কিছুমান সমস্যা আছে। বিশেষকৈ OBC প্ৰমাণপত্ৰ ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্টখিনি সমস্যাত পৰিছে। গতিকে সেই ক্ষেত্ৰত আমি এটা সমাধানৰ বাবে আজি পদক্ষেপ কিছু গ্ৰহণ কৰিছোঁ। আৰু উজনি অসমত আমি কোচ ৰাজবংশী যথেষ্ট লোক আছে, সেইখিনি সংগঠিত কৰাৰ কাৰণে এটা প্ৰয়াস কৰিছোঁ। আৰু অনাগত দিনত কোচ ৰাজবংশীৰ দীৰ্ঘদিনীয়া যিখিনি আমাৰ সমস্যা আছে, জনজাতিকৰণৰ সমস্যা, ভূমিৰ অধিকাৰৰ সমস্যা, ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা লোকসকলৰ, তাৰ উপৰিও আমাৰ ভোটাৰ NRCত নাম নাই, এনেধৰণৰ বহু কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যা আছে। এইবিলাক বিধানসভাত আমাৰ প্ৰতিনিধি নাই, লোকসভাত আমাৰ প্ৰতিনিধি নাই। গতিকে আমি আগন্তুক দিনত যাতে আমাৰ সমস্যাবিলাক বিধানসভাৰ মজিয়াতে হওক বা লোকসভাৰ মজিয়াতে হওক দাঙি ধৰিব পাৰে, তেনেধৰণৰ ব্যক্তিক আমি যাতে ৰাজনৈতিক অধিকাৰৰ জৰিয়তে বা ৰাজনৈতিকভাৱে অংশগ্ৰহণ কৰিব পৰাকৈ এটা ব্যৱস্থাৰে আমি আগবাঢ়ি যাম বুলি তেনেধৰণে চিন্তা চৰ্চা কৰিছোঁ। ৰাজনৈতিক দল গঠনৰ কাৰণে আপোনালোকে কিবা উপকাৰ কৰিছে? নহয়, আমি ৰাজনৈতিক দলৰ গঠনৰ কথা কোৱা নাই। আমি ৰাজনৈতিক সচেতনতা আমাৰ কোচ ৰাজবংশী লোকৰ মাজত অভাৱ আমি অনুভৱ কৰোঁ। সেই ৰাজনৈতিক সচেতনতাটো আমি আনিব বিচাৰিছোঁ। কোচ ৰাজবংশী জনগোষ্ঠীৰ পলিটিকেল বাৰ্গেনিং যিটো ৰাজনৈতিক দলবিলাকৰ লগত থাকিব লাগিছিল, সেই পলিটিকেল বাৰ্গেনিংটো আমাৰ হৈ উঠা নাই। অসমৰ বাকী সৰু সৰু জনসংখ্যাৰ আমাৰ যিবিলাক জনগোষ্ঠীৰ লোক আছে, তেওঁলোকে পলিটিকেল বাৰ্গেনিং সুন্দৰভাৱে কৰে। আৰু তেওঁলোকৰ যিবিলাক জাতীয় সমস্যা সমাধান কৰিবৰ কাৰণে তেওঁলোকে এনেধৰণে সমস্যা সমাধান কৰে। জনজাতিকৰণ কৰা হ'ব, তাৰপিছতো কিন্তু এতিয়ালৈ মূল ভূমিকা দিয়া নাই। এই গোটেই জনজাতিকৰণৰ ইছ্যুটো এটা নিৰ্বাচনী ইছ্যু। কংগ্ৰেছ চৰকাৰে আমাক প্ৰতাৰণা কৰিলে, বিজেপিয়ে এতিয়া প্ৰতাৰণা কৰাৰ দিশে আগবাঢ়িছে। আমাৰ দীৰ্ঘদিনীয়া সেই জনজাতিকৰণৰ বিষয়টো তেওঁলোকে সমস্যাটো সমাধান হোৱা বুলিয়ে কৈছিল, খালি আনুষ্ঠানিকতা বাকী আছে বুলি কৈছিল। ৰাজ্যসভাত বিলখনো আনিলে, কিন্তু নিৰ্বাচন পাৰ হৈ যোৱাৰ পৰৱৰ্তী সময়তে গোটেই বস্তুটো আকৌ পাহৰণি গৰ্ভলৈ গুচি যায়। আকৌ 24ত নিৰ্বাচন আহিব, 24ৰ আগে আগে হয়তো আমাৰ লগত আলোচনা কৰিব, আকৌ নিৰ্বাচনী ললিপপ আমাক দিব। গতিকে সেইকাৰণে আমি আকৌ কৈছোঁ যে আমি ৰাজনৈতিকভাৱে সচেতন হ'ব বিচাৰিছোঁ, ৰাজনৈতিক আন্দোলন এটা গঢ়ি তুলিব বিচাৰিছোঁ। অনাগত দিনত অসমৰ ৰাজনীতিত আমি ৰাজনৈতিক দল খুলি নহয়, কিন্তু ৰাজনৈতিক দল নোখোলাকৈ সাংগঠনিকভাৱে আমি প্ৰত্যাহ্বান জনাবৰ বাবে এটা সাংগঠনিক স্থিতি বনাবলৈ প্ৰয়াস কৰিছোঁ।